নমস্কাৰ বন্ধুসকল, নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ মাজত আকৌ আহি হাজিৰ হৈছোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে কেনেকুৱা পায় মতামত দিবলৈও নাপাহৰিব। এইখিনিতে কওঁ যে আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দি অল কৰি দিবলৈ নাপাহৰিব। বৰ বিশেষ কথা কৈ নাথাকোঁ, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেন কোফ্তা বনাবৰ কাৰণে আমাক লাগিব বনলেছ চিকেন। হাৰ্ডি নোহোৱা বনলেছ কেইটুকুৰমান চিকেন চাই পেলাই থৈ দিছোঁ। আৰু আমাক লাগিব দালি, অৱশ্যে মচুৰ দালি হ'লেও হ'ব নাইবা মগু দালি হ'লেও হ'ব, অলপ সময় তিয়াই থ'ব লাগিব। তাৰপিছত ইয়াৰ কাৰণে লাগিব কেইফুটামান নহৰু আৰু পিঁয়াজ লাগিব 4টা। সৰু সৰু যিহেতু মই সেইটো কাৰণে 4টা দিছোঁ, ডাঙৰ হ'লে কমকৈ দিলেও একো নাই। ইয়াৰ পিছতে মাংসখিনি বইল কৰি লৈছোঁ যাতে ইয়াৰ ৰঙা ৰঙা ভাৱটো নাইকিয়া হয়। তাৰপিছত অকণমান ঠাণ্ডা হোৱাৰ লগে লগে মিক্সিৰ কাৰণে যিখিনি বনলেছ চিকেন আমি থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। এয়া বনলেছ, কোনো ধৰণৰ হাড় ইয়াত নাই, সেইটো মন কৰিব বিশেষকৈ। যিহেতু মই বেছি নবনাওঁ, অকণমান বনাইছোঁ আৰু অকণমানৰে বহুতখিনি হয়, গতিকে এয়া মই পেষ্ট কৰি ল'লোঁ। আৰু লাগিব নহৰু আৰু পিঁয়াজৰ পেষ্ট, সেইটো কাৰণে এইখিনি দি দিছোঁ মিক্সি আৰু একদম ধুনীয়াকৈ পেষ্ট কৰি ল'ম। আৰু দালিখিনি ইয়াতে দি দিম। বেছি পানী নিদিও, সেইটো মন কৰিব। বেছি পানী দিলে পিছত আমাৰ অসুবিধা হ'ব। এয়া যেতিয়া অকণমান মই মাংস ফ্ৰাই কৰিছিলোঁ অকণমান, সেইটো কাৰণে এইটো কেৰাহীতে দি দিলোঁ, লোহাৰ কেৰাহী। আৰু অকণমান বেছি তেল দিয়া নাই, অকণমান তেল দিছোঁ। আৰু তাতে এইখিনি যিখিনি দালি, তাৰপিছত নহৰু আৰু পিঁয়াজৰ পেষ্ট, সেইখিনি মই অকণমান ডাঠ নোহোৱালৈ ভাজি আছোঁ। কাৰণ তেনেদৰে দি দিলে, কেঁচাই কেঁচাই দি দিলে অকণমান গোন্ধটো আহিব, সেইবুলি। দালি নিদিলেও হ'লহেঁতেন, কিন্তু মাংসখিনি অকণমান জইন লগাব, সেইটো কাৰণে মই এইখিনি দি দিছোঁ। আৰু এইখিনি এয়া অকণমান টান হৈ অহাৰ লগে লগে অলপমান ঠাণ্ডা হোৱাত সেইখিনি মাংসখিনিত দি দিছোঁ। আৰু লগতে দিছোঁ নিমখ সোৱাদ অনুসৰি, আৰু ইয়াত দিছোঁ হালধি অকণমান, আৰু লগতে অকণমান জিৰা আৰু জালুকৰ গুড়ি আৰু জলকীয়া গুড়ি। কেঁচা জলকীয়াও দিব পাৰে, কিন্তু মই দিয়া নাই, বেছি জ্বলা হৈ যাব। আৰু এইখিনি, আৰু লগতে দি দিছোঁ গৰম মছলা। আৰু মোৰ লগত আছিলে চিকেন মছলা, আৰু সেয়াও অলপ দি দিছোঁ, চিকেন মছলাও অলপ দি দিলোঁ। এয়া গোটেইখিনি মছলা দিয়াৰ লগে লগে এইখিনি এতিয়া হাতেৰে পিটিকি ল'ম। এইখিনি পিটিকা হৈ গ'লে আৰু অকণমান এঠা এঠা হৈছে, ই সাধাৰণতে মাংসখিনি গোল কৰাত আমাক সহায় কৰিব। এয়া ধুনীয়াকৈ গোল কৰি দিলোঁ। এয়া চিকেনখিনি লাড্ডু কৰি হৈ গ'ল।
ইয়াৰ পিছতে এটা পেনত অকণমান তেল লৈ লৈছোঁ আৰু তেলখিনি গৰম হোৱাত সেই লাড্ডুকেইটা দি দিছোঁ আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি আছোঁ আৰু এয়া আমাৰ চিকেন কোফটা ৰেডি হৈ গ'ল। গৰমে সাধাৰণতে পৰিৱেশন কৰিব পাৰে, কিন্তু 2-3 দিনৰ মূৰত ইয়াৰ সোৱাদটো বেছি হয়। ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আৰু কেনেকুৱা পালে নিশ্চয়কৈ জনাব। লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।